আশা ৰাখিছোঁ আপোনালোকে ভালে আছে আৰু সুস্থ আছে। তো পোনপ্ৰথমে আমাৰ চেনেলটোৰ তৰফৰ পৰা সকলো অসমবাসীলৈ অসমীয়া নৱবৰ্ষৰ লগতে বাপতিসাহোন ৰঙালী বিহুটিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকেতো জানেই বিহু আমাৰ জাতীয় উৎসৱ। এই বাপতিসাহোন ৰঙালী বিহুটি অসমীয়া জনজীৱনৰ দাপোন স্বৰূপ। ই আমাৰ প্ৰত্যেকজন অসমীয়াৰ হাড়ে হিমজুৱে প্ৰবাহিত হৈ আছে। ই আমাৰ সকলো জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক। তো দশম শতিকাৰ পৰাই কৃষিজীৱীসকলে কৃষিকাৰ্যৰ আগত আৰু শেষত কিছুমান উৎসৱ পালন কৰে। তো কৃষিকাৰ্যৰ আগতে যি উৎসৱ পালন কৰে সেইটোৱে হৈছে আমাৰ এই আজিৰ ৰঙালী বিহু, আৰু কৃষিকাৰ্যৰ শেষত যি উৎসৱ পালন কৰে সেয়াই হৈছে আমাৰ ভোগালী বিহু। তো আজি এই ৰঙালী বিহুৰ প্ৰথম দিনা আমি গৰু বিহু হিচাপে আমি উদযাপন কৰোঁ। কাৰণ কেলৈ গৰু আমাৰ কৃষকসকলৰ বাবে কৃষিকাৰ্য কৰিবলৈ গৰুৰে প্ৰয়োজন। তো আজিকালি প্ৰযুক্তিবিদ্যাৰ ফলত বিবিধ ধৰণৰ সা সঁজুলি ওলাইছে। তো তথাপিও আমাৰ যিটো নিয়মটো সেইটো আমি কৰিবই লাগিব। তো আজি এই গৰু বিহুৰ দিনা আমি গৰুহাল সুস্থ আৰু সবল হৈ থাকিবলৈ আমি গৰুক প্ৰথমে পূজা কৰা হয়, সিহঁতক নোৱাই ধুৱাই গৰু গা ধোৱা হয়। তো সেয়াই আজি আমাৰ এই নিয়মটো পালন কৰে। তো এতিয়া আমি গৰু গা ধুৱাবলৈ যাম। তো বেটাহা আগে আগে গৈ আছে। তো ময়ো এতিয়া যাওঁ। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আমাৰ দীঘলতি মাখিলতি এইবিলাকে এতিয়া আমাৰ গৰুত কোবাব লাগিব। কোবাই মেলি এতিয়া আগবঢ়াই লৈ যাব লাগিব আৰু গৰুহাল চাই দিয়া আকৌ এইখিনি দেখাই দিয়ক। ভাল ঠিক আছে। এই আমাৰ চাক মাহালি গ'ল। চাওঁ ৰঙালী 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 মই গৰু এতিয়া এনেকৈ নোহোৱা হয় মাহ হালধিয়ে। এতিয়া আগতীয়াকৈ চব নোৱাই মেলি এতিয়া ধুৱাব লাগিব আৰু বহুত পানী মাৰিছে গৰু গালে লৈ আন পানীখিনি লৈ আন ভালকৈ ধোৱা। কি হ'ল পাইপডাল লৈ আনা, পাইপডাল হেৰি কৰি দে। যিহেতু এবাৰ জানত পানীটো নাই, আগতে আমি পথাৰত এনেকুৱা জানতে ধোৱাওঁগৈ, পথাৰত ধোৱাওঁগৈ। কিন্তু এবাৰ যিহেতু পানীটো নাই, এবাৰ বৰষুণটো কম হ'ল বহুত, সেইকাৰণে পানী নাই। এতিয়া আমি পাইপৰ যোগান কৰি মেলি গৰু গা ধোৱাৰ নিয়মটো কৰি দিয়া হৈছে আৰু এই পাইপেদি ধুৱাই দিয়া হৈছে। উপায় নাই আৰু এতিয়া পানী নাই, এতিয়া কি কৰিব। বেটা লাও খা বেঙেনা খা কোৱা শুনো লাও খা দলিয়া বেঙেনা খা থেকেৰা খা হালধি খা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু। এয়া চাওকচোন আপোনালোকে, এই বেটাই ইমান হেঁপাহত গৰু গা ধুৱাবলৈ ওলাই আহিছিলে, কিন্তু সেই গৰু চাকলৈ সেই আগডাখৰে তাক খুচিলে হাতত। তো এতিয়া মন চন মাৰি বহি আছে। এই ল'ৰাকেইটা চাওকচোন ইমান খিচলাঙি, সিহঁতৰ গোটেই পানী মাৰি এতিয়া কি কৰিব আৰু এইটো এটা খুব পানী খেলিছে। গোটেই খিচলাঙি এখন পানী পানী খিচলাঙি নকয় যাম নো। এতিয়া আমি গৰু গা ধুৱাই আহিলোঁ আৰু তো বেটা আগে আগে ঘৰলৈ গ'ল। তো আজি গৰু বিহুৰ দিনাখন যিহেতু 100 এবিধ বস্তু খাব লাগে বুলি কয়, তো 100 এবিধ বস্তুনো আমি ক'ত বিচাৰি ফুৰিম। তো সেইকাৰণে আমলৈ টোপটো খালেও হৈ যায় বুলি কয় আৰু। তো এতিয়া আমি আমলৈ টোপ পাৰিবলৈ যাওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভালটো কাটিতে পৰি গ'ল, ভালটো কাটিতে পৰি গ'ল।
সোমাই যা সোমাই পটকে জলাখন লগা চাই দিব আকৌ দেই এইডোখৰ ভৰি দিব নোৱাৰা হ'ল ঘাপ লৈ ল'লো ঘাপ লৈ ল'লো ঠিক আছে ঘাপ লৈ ল'লো এইটো হৈ গ'ল আৰু নাই এইটো হৈ গ'ল আৰু ভাল ঠিকে আছে অকণমান দেখা শিকিলে নহয় সুপ্ৰভাত সকলোকে। এয়া হৈছে মাহ হালধি। গৰুৰ বিহুৰ দিনা গৰুক গা ধোৱাৰ পিছত মানুহেও গাত ঘঁহে আৰু এই মাহ হালধি কয় আৰু মাহঁতে যে খৰ খজুৱতি এইবিলাক নোহোৱা হয়। মাহ হালধি আমাৰ স্কিনৰ কাৰণেও বহুত ভাল, সদায় ইউজ কৰিলেও ভালেই, কিন্তু মেইনলি গৰু বিহুৰ দিনা ইউজ কৰা হয় আৰু। এতিয়া আমাৰ পোৱালি দেখিছেনে বাইকত বহি আছে নিউ ড্ৰেছ পিন্ধি। এইটো নিউ ড্ৰেছটো দেখাই দিওঁ দিয়া, এইটো নিউ ড্ৰেছ। সকলোকে হেপী বিহু কৈ দিয়া। সকলোকে হেপী বিহু। সকলো ভালে থাকক। সকলো ভালে থাকক। মই এতিয়া কণী যুঁজাম, মই এতিয়া নীলাখত কৰি যাম। আপোনালোকে চাই থাকিব। আপোনালোকে চাই থাকিব। ধুনীয়াকৈ দেখাই দিছোঁ দেই আমাৰ বেটাটো বাইকত বহি আছে ৰাতিপুৱাই ৰাতিপুৱাই। চুইচটো দি দিয়া আকৌ, চলাই দেখাই দিয়া আকৌ, নহ'লে চাৰ্জ আছে নাই? চাৰ্জ দি দিম দেই মই। বেটা আৰু দেউতাকে এতিয়া কণী যুঁজাবলৈ লৈছে, মই ভিডিঅ' কৰি দিছোঁ দুইটাই, হয় নাই? কোন জিকে চাম আৰু আজি ন। বেটাই মাৰা আকৌ পাপাক প্ৰথমতে। কোন জিকিলে কোন হাৰিলে? দুবাৰ ইমানকৈ নামাৰে নহয়, এবাৰ মাৰে। বেটা জিকিলে, বেটা উইনাৰ হ'ল হয়নে? পাপা হাৰি গ'ল। 10 টকা দিয়া নহয় নহয়, কণীহে দিয়ে। এবাৰ পাপা জিকিলে, এবাৰ বেটা। ইমানকৈ গোটেই নকয়, এটা মোৰ লগত কৰিবা আকৌ। কুকুৰা আৰু হাঁহ কণীহে যুঁজাই, এইকেইটা কুকুৰা হাঁহ কণী হয়। ফাৰ্মৰ কণী যুঁজাই জানো? ৰ'বা এটা দিয়া, এটা মোক দিয়া, এটা মোক দিয়াচোন। দিয়া বেটা মোক মাৰা, বেটা মোক মাৰা আকৌ, মাৰা। ৰ'বা 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 ৰ'বা, অঁ দিয়া। বেটা হাৰি গ'ল, মই জিকি গ'লোঁ। পাপা হাৰিলে, মই জিকিলোঁ। মই জিকি গ'লোঁ, মই জিকি গ'লোঁ যে। ইফালে এতিয়া আৰু এটা পোৱালি আহি গ'ল হয় নাই? কোন জিকে আৰু কোন জিকিলে? দি দিয়া কণীটো। এতিয়া হেৰি কৰি আনিছে বাৰু। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আজি হৈছে বিহু, অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা আৰু মোৰ পৰিয়ালটোৰ ফালৰ পৰা। আৰু আজি দেখিছে ৰাতিপুৱাই মই এযোৰ ৰঙা কাপোৰ দেখিছেনে বাৰু, এনেকৈ পিন্ধি লৈছোঁ। যিহেতু বিহু বুলিলে এযোৰ মেখেলা চাদৰ পিন্ধিলে এনেও বহুত বেছি ভাল লাগে নহয় জানো? তাকে ৰঙা ব্লাউজৰ লগত মই পিন্ধিছোঁ। এইযোৰ মোক যোৱা বছৰ মোৰ মায়ে দিয়া, বিহুতে দিয়া। আৰু এইযোৰ হৈছে নুনি কাপোৰ, এনেকৈ পিন্ধিছোঁ আৰু। আৰু আজি পহিলা বহাগৰ
প্ৰথমটো দিন মানে আজি হৈছে গৰু বিহু। গৰু বিহুৰ দিনা কি নিয়ম কৰা হয় সেইখিনি আপোনালোকক আমাৰ এওঁ দেখাবলৈ চেষ্টা কৰিলেই। মানে গৰু গা ধোৱা সেইটো নিয়ম কৰা হয়। যিহেতু মানে মই ৰাতিপুৱাখিনি সময়ত মানে ওলাই যাবলৈ অকণমান অসুবিধা হয়, সেইটো কাৰণে আমাৰ আইতাহঁতৰ পিছফালে যিহেতু গৰু গা ধোৱা হৈছে, সেইটো কাৰণে এওঁ আৰু বেটাই গ'ল। তাতে বেটা অকণমান দুখো পালে হাতত। যিহেতু মানে আপোনালোকক মই আগদিনাখন ব্লগত দেখাইছিলোঁৱেই যিটো শাক বনোৱা হৈছিলে, সেই শাকবিলাক মানে জাতিলাও বেঙেনা এনেকৈ যে ভৰোৱা হয়, তাকে সেইবিলাক মানে মানুহৰ গাতো ছটিওৱা হয় আৰু লগতে গৰুৰ গাতো মৰা হয়। আৰু সেইখিনি কৰি থাকোঁতে চাগে বেটাই অকণমান দুখ পালে আৰু তাকে অকণমান তাৰ মানে অকণমান তেজো ওলাই গ'ল, সেইটো কাৰণে অকণমান খন্দা খন্দি কৰিলে। তাকে এওঁ যিখিনি ভিডিঅ' কৰিলে চাগে মানে বৰ ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলে চাগে, যিখিনি কৰিলে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোৱেই। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আৰু তাৰপিছতে আমাৰ কি হয়, ঘৰলৈ আহি মাহ হালধিৰে গা ধোৱা হয়। বেটাকো ধোৱালোঁ, আমাৰ এওঁ ধুলে। তাৰপিছতে নতুন কাপোৰ পিন্ধি কণী যুঁজোৱা হয়, সেইখিনিও আপোনালোকক অলপ চলপ দেখালোঁ আৰু সেইখিনিও কৰিলোঁ। তাৰপিছতে হৈছে আমাৰ পঁইতা ভাত খোৱাৰ নিয়ম। আৰু পঁইতা ভাতৰ কাৰণে মই সকলোখিনি যা যোগাৰো কৰিলোঁ আৰু সকলোখিনি ৰেডি কৰিলোঁ। তাকে আপোনালোকক দেখুৱাম বাৰু অকণমান পিছতেই। সেইখিনি ৰেডি কৰি আজৰি হ'লোঁ আৰু তাকে আজি বৰ বিশেষ একো নাই বাৰু, গধূলিলৈ জাগ দিয়া হয়, সেইখিনি নিয়ম আছে। তাকে আপোনালোকক আৰু যিখিনি পাৰোঁ দেখাই থাকিম, যিহেতু আজি বহুত এটা ব্যস্ততা ভৰা দিন। সকলোখিনি আপোনালোকক দেখাব নোৱাৰিব পাৰোঁ, যিখিনি পাৰোঁ মানে আপোনালোকক দেখাম আৰু তাকে এতিয়া মই ৰেডি কৰিছোঁ পঁইতা ভাতৰ কাৰণে, মানে যোগাৰ কৰিছোঁ আৰু যিখিনি যোগাৰ কৰিছোঁ আপোনালোকক দেখুৱাই দিম, তেন্তে আপোনালোকে চাই থাকিব। এয়াই হৈছে পঁইতা ভাত। মানে আগদিনাৰ ভাতত পানী দি থৈ দিয়া হয়, তাতে অকণমান পিঁয়াজ আৰু মই দিছোঁ মিঠাতেল আৰু ক'লা জলকীয়া এটা আৰু ৰঙা জলকীয়া এটা, এনেকৈ মানে পিঁয়াজ তেল দি খালে মানে সোৱাদ হয় আৰু খাবলৈ। এয়া হৈছে কেৰেলা, তিতা কেৰেলা শুকানকৈ ভাজিছিলোঁ। আৰু ইফালে হৈছে কলডিল আলু এনেদৰে ভজা। আৰু ইফালে আছে মেইন বস্তুটো আমলৰি টোপ। মানে গৰু বিহুৰ দিনা কোৱা হয় আৰু 100 এবিধ শাক খাব লাগে। 100 এবিধ শাকটো আমি ক'ত পাম, মানে ক'ত বিচাৰি ফুৰিম আৰু, সেইটো কাৰণে আমলৰি টোপটো খালেই হৈ যায়, সেইটো কাৰণে আমলৰি টোপটো খোৱা হয়। আৰু এয়া হৈছে আহোমসকলৰ একেবাৰে প্ৰিয় বিধ, মানে 100% মানুহৰ ভিতৰত 90% মানুহৰে প্ৰিয় গাহৰিৰ মাংস। মই ড্ৰাই ফ্ৰাই বনাইছোঁ। আৰু এয়া হৈছে হাঁহৰ কণী পিঁয়াজৰ লগত বনাইছিলোঁ। আৰু ইফালে আছে বেতগাজ পিঁয়াজ এনেকৈ ভাজিছিলোঁ। বেতগাজ মোৰ বহুত প্ৰিয়, আপোনালোকৰ বাৰু প্ৰিয়নে? আৰু এফালে হৈছে তিতা ভেকুৰী ফ্ৰাই। আৰু এইফালে আছে বিলাহী খৰিকাত দিয়া, আৰু লগতে আছে এইফালে নেমু আৰু বেঙেনা ফ্ৰাই। আৰু এইফালে হৈছে হাঁহৰ কণী বইল। আৰু এয়া এটা ক'লা জলকীয়া আৰু লগতে পদিনাৰ চাটনি। আৰু এইফালে আপোনালোকে কালি দেখিছিলেই বজাৰৰ পৰা আনিছিলোঁ যে পানী টেঙা। আৰু এইফালে আছে আলু পিঁয়াজ জলকীয়া আদা এনেকৈ আলু পিটিকা। আৰু এইফালে বেঙেনা পিটিকা। এইখিনিয়ে আৰু এগিলাচ পানী আৰু লগতে এখন গামোচা। মানে এই থালিখন খালে যিখিনি বস্তুৰ প্ৰয়োজন হ'ব, এই সকলোখিনি বস্তু ইয়াত মানে সজাই থৈছোঁ। আৰু এতিয়া পঁইতা ভাত খাই মেলি আহিলোঁ। পঁইতা ভাত খোৱাটো বছৰেকৰ এটা নিয়ম আৰু পঁইতা ভাত খাই বহুত বেছি টেষ্টি লাগে। মানে আগতে মই পঁইতা ভাতটো খোৱা নাছিলোঁ, মানে ঘৰত থাকোঁতে মাৰ ঘৰত থাকোঁতে। এতিয়া ইয়ালৈ আহি পঁইতা ভাতটো খাবলৈ লৈছোঁ আৰু এতিয়া পঁইতা ভাত খাই মেলি বাচন চাচন ধুই মেলি আজৰি হ'লোঁ আৰু যিহেতু মানে বাচন বৰ্তনবিলাক বহুত লেতেৰাও হয়, থালিখন সজাওঁতে বহুতখিনি বাচন বৰ্তন লেতেৰা হয়। তাকে সকলোখিনি কাম কৰি মেলি আহিছোঁ আৰু বেটাক খুৱাই থৈ আহিছোঁ। এতিয়া মই অকণমান ৰেষ্ট কৰোঁগৈ। আপোনালোকক এতিয়া একেবাৰে সন্ধিয়াকৈ লগ পাম।
আৰু কি কি নিয়ম আছে, নিয়ম মানে গৰু বিহুৰ দিনা কৰা হয়, সেই সকলোখিনি নিয়ম আপোনালোকক মই অলৰেডি দেখালোৱেই। মানে গৰু গা ধোৱা অলপ দেখালে, তাৰপিছতে ঘৰত কণী যুঁজোৱা হ'লে সেইখিনি আৰু বৰ বিশেষ একো নাই বাৰু। আৰু গধূলিলৈ জাগ দিয়া হয়, সেইটো নিয়মটো কৰা হ'ব আৰু আমাৰ মানুহ বিহুৰ দিনাহে মানে জ্যেষ্ঠজনক সেৱা কৰা নিয়মটো মানুহ বিহুৰ দিনাহে হয়। আৰু আজি সেইটো নিয়ম নাই, কিছুমানত চাগে আজি গৰু বিহুৰ দিনাই চাগে ধুৱাই দি মানে সেৱা কৰে, কিন্তু আমাৰ কাইলৈহে কৰা হ'ব আৰু সেইখিনি আপোনালোকক কাইলৈ দেখাম। আৰু এতিয়া অকণমান মই ৰেষ্ট কৰিলে, বেটা খুৱাই থৈ আহিছোঁ, ময়ো অকণমান ৰেষ্ট কৰিলে আপোনালোকক সন্ধিয়া লগ পাই আছোঁ। এয়া দেখিছেনে, এতিয়া সন্ধিয়া হ'লহি, সন্ধিয়া এওঁ জাগ দিছে, মানে সন্ধিয়াৰ জাগ দিয়া এইটো নিয়ম আৰু পৰম্পৰাগত অতীতৰ পৰা চলি অহা এটা নিয়ম, মানে মৌ মাখি এইবিলাক নোহোৱা হয় বুলি কয় আৰু জাগটো দিলে মানে। এতিয়া এওঁ জাগটো লগাই দিছে। এয়া আমাৰ জাগ দিয়া আমাৰ নিয়ম গধূলি সময়।